আপোনালোক প্ৰেজেণ্ট আছিলে গোটেই প্ৰগ্ৰামটোত চ' প্ৰজেক্ট ৰেঙনি ইনিচিয়েট কৰিছিলে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা এণ্ড আমি তাতে ফুল কোঅপাৰেট কৰি পেলাই তেওঁলোকৰ আজি আমি ছাকচেছফুলি এই প্ৰগ্ৰামটো লঞ্চ কৰিলোঁ তো প্ৰগ্ৰামটো কি হ'ল প্ৰভাইডিং ক্লিন ফুৱেল ফাৰ্ষ্ট উইল ইউজ দ্য ৱৰ্ড ক্লিন ফুৱেল LPG to second আমি ক'ম ক্লিন ফুৱেল to all the schools of Chirang district, that is 932 schools. That midday meal কাৰণে যিটো ফুয়েল নৰ্মেলি এতিয়া ইউজ কৰি আছে কনভেনশ্যনেল ফুয়েল ফায়াৰউডছ এটা হ'ল এনভাইৰনমেণ্টেল ইম্পেক্ট এটা হ'ল কুক কিচেনৰ ইম্পেক্ট চ' ডেট উই হেভ ইলিমিনেটেড উইথ এ ক্লিন ফুয়েল ডেট ফুয়েল ইজ LPG চ' আমাৰ ফালৰ পৰা আমি LPG ষ্ট'ভ এটা আৰু দুটা চিলিণ্ডাৰৰ কানেকশ্যন আমি ফ্ৰী 932 স্কুলক দিছোঁ through the district administration और this is in line with Indian Oil's care जितना हमार यह है ethics है जितना हमार ethics हो तो हमें काम करो care to bring what to bring smiles into the people with the children and the school authorities to bring smiles into their faces and आज हमें बहुत proud feel करिसो যে 932 স্কুলক আমি এইটো প্ৰজেক্ট লঞ্চ কৰি পেলাই তেওঁলোকক আমি সমৰ্পণ কৰিম কিমান টকা ধাৰ্য কৰা হৈছিলে এই বাজেটটো কিমান এৰাউণ্ড 60 lakhs টোটাল যিটো আমি খৰচ কৰিছোঁ They have been doing wonderful and great jobs for the interest of the people. আজি যিটো PM পোষণ স্কিম ইয়াৰ আধাৰত স্কুলবিলাকত LPG গেছ কানেকশ্যন দিয়াৰ কাৰণে যিখিনি কাৰ্যসূচী আৰম্ভ হ'ল তো গেছ কানেকশ্যন দিয়া হ'ল সেইটো খুব ভাল এটা মানে ইন'ভেটিভ আইডিয়া আৰু এইটো আমাৰ চিৰাং জিলাৰ যিটো জিলা প্ৰশাসন ইয়াৰ পৰা আইডিয়াটো লৈ পেলাই BGR বা IOCLক এপ্ৰ'চ কৰা হৈছিল আৰু তেওঁলোকে এইটো মানে গ্ৰহণ কৰি আমাৰ এপ্ৰ'চটো মানে একচেপ্ট কৰি পেলাই এই LPG গেছ কানেকশ্যন দিয়াৰ কাৰ্যসূচীটো আজি সফল কৰি দিছে এইটো কৰ্পৰেট এনভাইৰনমেণ্টেল যিটো ৰেছপনচিবিলিটি বুলি কোৱা হৈছে CSR আৰু CER আৰু বিশেষকৈ এইটো মানে আমাৰ চিৰাং জিলাত প্ৰায় 3200 ৰান্ধনি আছে বুলি কোৱা হৈছে তেওঁলোকৰ স্বাস্থ্যটো লক্ষ্যত ৰখা হ'ল কাৰণ খৰিয়েদি যদি ভাত ৰান্ধিব লাগে বহুতখিনি সমস্যা আহি যায় আনফালেদি এটা এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি মানে ভাত ৰান্ধাৰ কাৰণে আমাৰ পলিউশ্যন যাতে নহয় কাঠ নহয় খৰিৰ বাবে আমি কাঠ কাটিব লাগে এইবিলাক এভইড কৰিবৰ কাৰণে আৰু এনেকুৱা ইনিচিয়েটিভৰ কাৰণে মই চিৰাং জিলা প্ৰশাসন আৰু বিশেষকৈ ডেপুটি কমিশ্যনাৰ নৰেন্দ্ৰ শাহ তেখেতক মই ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ যিটো IOCL BGR তেখেতসকলেও মোৰ মানে কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ আণ্ডাৰত এইখিনি প্ৰগ্ৰামটো লৈছে আৰু তেখেতসকলক মই আকৌ অনুৰোধ জনাম যিহেতু IOCL লোৱাৰ পিছত এইটো খুব মানে প্ৰফিট মেকিং এটা গ'ল আৰু বঢ়াব লাগে CSR ফাণ্ডটো আৰু অঞ্চলত স্কুল ঘৰ নিৰ্মাণৰ কাৰণে হস্পিটেল নিৰ্মাণৰ কাৰণে তেখেতলোকে আকৌ কাম কাজ হাতত